নমস্কাৰ, মোৰ চেনেল এছামিজ কিচেন এণ্ড ব্লগছ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি বনাম লোকেল মুৰ্গীৰ জুলকীয়া তৰকাৰী। বলকচোন আজি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। এতিয়া মই এটা কেৰাহীত অলপ পিঁয়াজ দি দিম। মুৰ্গীৰ মাংসখিনি ফাৰ্ষ্টত দি দিলোঁ। এতিয়া অলপ পিঁয়াজ দি দিম। এতিয়া আমাৰ পিঁয়াজ দিয়া হৈ গ'ল। এতিয়া মই অলপ তেল দি দিছোঁ। এতিয়া মই বস্তুখিনি দুইখিনি মুৰ্গীৰ মাংসখিনি লৰাই দিম পিঁয়াজ আৰু তেল দি পেলাই, আৰু মই নিমখ দি দিছিলোঁ আগতে। তো দেখিছেনে, মাংসখিনি ভালদৰে আপোনালোকে লৰাই দিব। লৰাই দি পেলাই আপোনালোকে ভালদৰে লৰাব দেই মাংসখিনি, যাতে পিঁয়াজখিনি ঘূৰি হৈ যায়। আৰু মই মিহি কৰি কাটিছোঁ পিঁয়াজখিনি। তো মই আকৌ এবাৰ লৰাই দিছোঁ মাংসখিনি। এতিয়া মই অলপ আদা নহৰু দি দিম। মই আদা আৰু নহৰু একেলগতেই পেষ্ট কৰি থৈ দিওঁ। আদা নহৰু দি পেলাই মই মাংসখিনি আৰু এবাৰ লৰাই দিম, যাতে গোটেইখিনি মাংসত আদা নহৰুখিনি লাগি যায়। আপোনালোকে ঢাকি নিদিব, নহ'লে তলফালে আকৌ মাংসখিনি লাগি যাব। মই বেছি জুইতে মাংসখিনি ভালদৰে লৰাই ভাজি আছোঁ। যিহেতু মই আগতীয়াকৈ তেলত ভাজা নাই মাংসখিনি, সেইটো কাৰণে মই এনেকৈ লৰাই ভাজি থাকিম। এতিয়া মই মাংসখিনিত আলু দিম, সেইটো কাৰণে ইয়াতে অলপ আলু দুটা কাটি তাতে পানী আৰু দিছোঁ, নিমখ দিম আৰু অলপ হালধি দি পেলাই এইখিনি বইল কৰি লৈ ল'ম। যিহেতু মোৰ ঘৰত ডায়েবেটিছ মানুহ আছে, সেইটো কাৰণে। এতিয়া এইফালে দেখিছেনে, মুৰ্গী মাংসখিনি মই পূৰা ঢাকি দি থৈছোঁ আৰু পূৰা জুই দি ৰাখিছোঁ। মুৰ্গী মাংসত অলপ পানী থাকে, সেই পানীখিনি ওলাই যাব আৰু পিঁয়াজখিনিও গলি যাব এইটো সময়ত, সেইটো কাৰণে মই ঢাকি দি দিছোঁ। এতিয়া মই ঢাকনাটো উঠাই মাংসখিনি অলপ লৰাই দি দিম। দেখিছে মোৰ তলফালে মাংসখিনি লগা নাই, মুৰ্গীৰ পানীখিনি ওলাইছে যে, সেইটো কাৰণে লগা নাই। এতিয়া মই ইয়াতে মছলা দি দিম। মই হালধি দিছোঁ, আপোনালোকে আপোনাৰ সোৱাদ অনুসৰি মছলা দি দিব। জলকীয়াৰ গুড়ি দি দিছোঁ। এইবিলাক মই ঘৰতে জলকীয়া কিনি আনি গুড়ি কৰি লোৱা গুড়ি হয়। জিৰা আৰু ধনিয়া দি দিছোঁ। মই জিৰা আৰু ধনিয়া একেলগতে গুড়ি কৰি লওঁ, আৰু দুটা বিলাহী কাটি দি দিছোঁ। বিলাহী দিলে মুৰ্গীৰ মাংসৰ সোৱাদটো বহুত বেছি ভাল হয়। আপোনালোকে এদিন এনেকৈ বনাই খাই চাবচোন, খুব ভাল লাগে খাই পেলাই। বিলাহী দি পেলাই ভালদৰে লৰাই দিব। যিহেতু এতিয়া মছলা দিয়া হৈছে, মছলাখিনি তেলৰ লগত লাগি পেলাই পুৰি যাব পাৰে, সেইটো কাৰণে ভালদৰে লৰাই দি দিব তৰকাৰীখিনি, আৰু বিলাহীও গলি যাব। তো মোৰ মছলাখিনি ভালদৰে দি পেলাই লৰা হৈ গ'ল। এতিয়া মই ঢাকনা দি ঢাকি থৈ দিম কেৰাহীটো। এতিয়া 5 মিনিটমান পিছত মই ঢাকনখন ওলাই চালোঁ যে বিলাহীখিনি অলপ সিজি আহিছে। তো মই ভালদৰে আকৌ লৰাই দি দিম। তল ওপৰ কৰি আপোনালোকে ভালদৰে লৰাই দি দিব মাংসখিনি, তেতিয়া আৰু তলফালে লাগি নধৰে। দেখিছে বিলাহীখিনি অলপ সিজি আহিল। এতিয়া মই ঢাকনাখন আকৌ লগাই দি দিম। এতিয়া মই সেইফালে আলু বইলত বহাইছিলোঁ যে, সেইখিনি আলু মোৰ হৈ গ'ল। দেখিছে হালধি আৰু নিমখ দি পেলাই মই আলুখিনি বইল কৰি পানী পেলাই ল'ম। এইফালে মোৰ মুৰ্গী মাংসখিনি পানী ওলাইছে, দেখিছে আপোনালোকে বিলাহী গলি পেলাই পানী ওলাইছে। এতিয়া মই আৰু অলপ লৰাই দি দিম মাংসখিনি।
এতিয়া মই আলুখিনি পানী পেলাই এই মুৰ্গীৰ মাংসখিনি দি পেলাই আলুখিনিও ভালদৰে লৰাই দিম যাতে আলুখিনিৰ ভিতৰলৈকে মছলাখিনি যায়। মই আলুখিনি এনেই আপোনালোকে বইল নিদিয়া কৰি দিব পাৰে। মই বইল কৰি দিছোঁ, মোৰ ঘৰত ডায়েবেটিছ মানুহ আছে সেইটো কাৰণে বইল কৰি পেলাই পানী পেলাই দিছোঁ। আপোনালোকে এনেই কাটি পেলাই দি দিব পাৰে আলু। আলু দি পেলাই খুব ভালদৰে লৰাই দিব যাতে আলুখিনিতো মছলাখিনি সোমাই থাকে। এতিয়া মই ঢাকি দি দিম। আপোনালোকে চাই যাব মই মাংসখিনি কেনেকৈ বনাইছোঁ। আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া সকলো ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু লগতে শ্বেয়াৰো কৰি দিব মোৰ ভিডিঅ'বিলাক। এতিয়া মই অলপ গৰম পানী দি দিছোঁ। পানী গৰম কৰি দিব দেই, নহ'লে আলুখিনি আকৌ ডাঠ হৈ যাব। গৰম পানী দিলে আলু ডাঠ নহয় আৰু তৰকাৰীও সোৱাদো বহুত বেছি ভাল হয় গৰম পানী দিলে। এতিয়া গৰম পানী দি পেলাই মই অলপ লৰাই দি পেলাই ঢাকোন লগাই থৈ দিম আৰু খুলি নিদিওঁ। এতিয়া মই ঢাকোন লগাই দি দিলোঁ। মাজতে এবাৰ আপোনালোকক দেখাম মই। দেখিছে তৰকাৰীখিনি এতিয়া কেনেকুৱা হৈছে। আপোনালোকে আপোনালোকৰ সোৱাদ অনুসৰি তৰকাৰীত জোল ৰাখিব, যে যোনে যিমানখিনি জোল খায়। মই আৰু অলপ সময় উতলাম তৰকাৰীখিনি যাতে আলুখিনি ভালদৰে সিজি আহক। আলুখিনি সিজা নাই মোৰ এতিয়ালৈকে। দেখিছে আলুখিনি সিজাই নাই এতিয়ালৈকে, অলপ ডাঠ হৈ আছে ভিতৰখিনি। অলপ সিজিব লাগিব আৰু আলুখিনি। এতিয়া পূৰা বেছি জুইত আপোনালোকে তৰকাৰীখিনি সিজাব। আকৌ এবাৰ চাই লওঁ আলুখিনি আমাৰ সিজিল নে নাই। এতিয়া আমাৰ আলু ভালদৰে সিজি গ'ল। বনাই চাব, খাব আৰু খাই পেলাই মোক কমেণ্টছত জনাব তৰকাৰীখিনি খাই পেলাই কেনেকুৱা লাগিল। মোৰতো খুব ভাল লাগিছে। এতিয়া আমাৰ তৰকাৰী বনাই পেলাই ৰেডি হৈ গ'ল। এতিয়া আমি ছাৰ্ভ কৰিব লাগে। দেখিছে তৰকাৰীখিনি কেনেকুৱা ধুনীয়া হৈছে। মই অলপ ধনিয়া পাত ওপৰত ছটিয়াই দি দিছোঁ, যিহেতু এতিয়া ধনিয়া পাতৰ হেৰি হয়। খুব ভাল লাগে ধনিয়া পাতৰ চেণ্টটো মোৰ। ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।